নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে হাউ টু আছামিজ ইউটিউব চেনেল। বন্ধুসকল, আজি এই ভিডিঅ'টোত ইণ্ডিয়ান আৰ্মি সোলজাৰ ক্লাৰ্কৰ সিলেবাস কি আহে, ৰিটাৰ্ণ এক্সামত আদি সকলো ডিটেইলছ এই ভিডিঅ'টোত জনোৱা হ'ব। ভিডিঅ'টো শেষলৈকে চাব আৰু এনে ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে আপোনালোকে যে আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই অল সিলেক্ট কৰিব। বন্ধুসকল, ইণ্ডিয়ান আৰ্মি সোলজাৰ ক্লাৰ্কৰ ওপৰত অলৰেডি মই ভিডিঅ' বনাইছোঁ। ফিজিকেল তথা এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগে, আজি এই ভিডিঅ'টোত সোলজাৰ ক্লাৰ্কৰ সিলেবাছৰ বিষয়ে আলোচনা কৰা হ'ব। বন্ধুসকল, ইণ্ডিয়ান আৰ্মি সোলজাৰ ক্লাৰ্কত ফিজিকেলত কোনো ধৰণৰ মাৰ্ক নাথাকে। ৰিটাৰ্ণ এক্সামত টোটেল মাৰ্ক আহে 200 মাৰ্ক আৰু জেনেৰেল নলেজৰ আহে 20 মাৰ্ক, জেনেৰেল সায়েন্সৰ পৰা আহে 20 মাৰ্ক, মেথছৰ 40, কম্পিউটাৰ সায়েন্সৰ পৰা আহে 20 মাৰ্ক আৰু যিটো সেকেন্ড পাৰ্টত হয় ইংলিছৰ পৰা 100 মাৰ্ক, অৰ্থাৎ দুটা পাৰ্টত হয় ক্লাৰ্কৰ এক্সামটো। বন্ধুসকল, ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।